দিয়া হয় ধুনীয়াকৈ যাতে কোনো ধৰণৰ বেলেগৰ মালৰ লগত 1% মিক্স নহয় তেনেকুৱা মালবোৰ আপোনালোকে ক্ৰয় কৰিব কাৰণ খাদ্যটো সকলোৱে বিচাৰে ভাল হ'ব বুলি যাতে ভাল খাদ্যৰ সামগ্ৰী যদি ভাল হয় আপোনালোকৰ সুস্বাস্থ্য থাকিব ঠিক থাকিব সেইকাৰণে মই এইখিনি কম যে তেখেতৰ মালবোৰ দেখি মোৰ ভাল লাগিছে যেহেতু মই ব্যৱহাৰ কৰিছোঁ এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে আপোনালোকক পাছত কৈছোঁ যে এইখিনি বস্তু জনসাধাৰণৰ ওচৰত পঠিয়াব পৰা যায় বা তেখেতসকলক পৰামৰ্শ দিব পৰা যায় আৰু তেখেত মানুহজনো খুব ভাল মানুহ সেইকাৰণে খাদ্য বস্তু চাফ চিকুণৰ ওপৰত খুবেই গুৰুত্ব দিয়ে এতিয়া কথা হ'ল আপুনি যে ইমান কষ্ট কৰি ইমানখিনি কৰি আনি পেলাই যিহেতু ওজনত বহুত ঘাটি হয় সামানখিনি তাৰ পাছত কোনটো বস্তু কিমান ৰেটত জনসাধাৰণক আপুনি প্ৰভাইড কৰি আছে মানে মই বস্তু এটা কওঁ আপোনাক আপুনি যদি দোকানৰ বস্তুৰ লগত কম্পেয়াৰ কৰে কোনোবা আকৌ দোকানৰ কোনোবা কোম্পানীৰ পেকেটৰ মাল খায় সেইটোৰ লগত মানে কম্পেয়াৰ কৰে তেনেহ'লে বস্তুটো নহয় কিন্তু বস্তুটো আপুনি চাব লাগিব মই অৰিজিনেল পাই আছোঁ মই হাতে বনোৱা পাই আছোঁ মানে যিহেতু আমাৰ কষ্টটো 3বাৰ কষ্ট হয় প্ৰথমতে বজাৰৰ পৰা মালখিনি লৈ অহা হয় তাৰ এটা ট্ৰান্সপৰ্টেশ্যনৰ খৰচ আছে তাৰপাছত আকৌ ঘৰত যেহেতু চাফ চিকুণ কৰা তাৰপাছত আকৌ বজাৰলৈ লৈ যোৱা আকৌ ঘূৰাই আনা সেইকাৰণে অকণমান ৰেটটো বেছি হয় ৰেটটো আল্টিমেটলি বেছি হ'বই কাৰণ যিহেতু ওজনৰ বস্তুটো আপুনি যিমানখিনি কাম কৰে তাৰ পাছত বস্তুটো ওজনত 100 গ্ৰাম বা 150-200 গ্ৰাম কমি যায় সেইটো আপোনাৰ মেকআপ হ'ব লাগিব ইয়াৰ পাছতো ধৰক ইয়াত আছে আপোনাৰ পোনপ্ৰথম মই জিৰাটো দেখুৱাইছোঁ জিৰাটো কেজি আপুনি কিমানকৈ বিক্ৰী জিৰাটো মই 500 টকা কেজি বিক্ৰী কৰোঁ আপোনাৰ ভিডিঅ' চাই যদি কোনোবাই আহি মোক কয় মই কিবা এটা ডিছকাউণ্ট লগাই দিম আৰু বহুত ডাঙৰ কথা তেখেতে কৈছে যদি আপোনালোকৰ ফালৰ পৰা আহি পেলাই এইটো আমাৰ যিটো দোকানটো আছে তেখেতৰ লোকেশ্যনটো মই দি দিছোঁ প্ৰথমতে আপোনালোকক এইটো হৈছে আমাৰ হোজাই জিলাৰ বৰপুখুৰী জিবিৰ ভূঞাপট্টিত আছে তেখেতসকল আৰু ভূঞাপট্টিত আহিলে হাতে গুড়ি কৰা অৰ্থাৎ নিজে লাগি চাফ চিকুণ কৰি গুড়ি কৰা যিবোৰ মছলা আছে এই মছলাবোৰ আপোনালোকে আহিলে ভূঞাপট্টি প্ৰত্যেক দিকে ইয়াতেই বহে তেখেত এই দোকানখনতেই আহিলে পাব ভূঞাপট্টি আৰু তেখেতৰ যিটো কণ্টেক্ট নাম্বাৰ এইটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে দিয়াৰ সুবিধা আছে সেইটো মই হেৰিত ল'ব আছে নম্বৰটো দেখুৱাই দিওঁ তাৰপাছত আপোনাৰ কি হ'ল পাছত এইটো কি আছে ৰংগুৰি যিটো হালধি আছে 50 টকা ভিডিঅ' চাই আহিলে মই কিবা এটা ডিছকাউণ্ট দিম আৰু এইটো বাকৰ আৰু ইয়াত মানে আপোনাৰ জিৰা আছে ধনিয়া আছে দৈ আছে চবকেইটা মিক্স কৰা আছে এইটো 12 বাকৰ বুলি কোৱা নহয় এইটো আপোনাৰ 300 টকা কেজি আৰু মৰিচটো আছে আপোনাৰ এইটো 350 টকা কেজি হয় মৰিচটো 350 টকা কেজি ইয়াত আপোনাৰ 350 টকা কেজি হয় এতিয়া কথা হ'ল আপুনি যিমানখিনি বস্তু কোৱালিটি খুবেই ভাল পাব ৰাইজ আপোনালোকে কোৱালিটিটো খুবেই ভাল মই নাম্বাৰটো দি দিম ফোন কৰি আপোনালোকে যিহেতু ঈদৰ কেইদিনমান আছে আপোনালোকে ভাল মছলাটো বিচাৰে গতিকে ইয়াত আহিলে আপোনালোকে প্ৰযোজ্য বা ভাল মছলা আপোনালোকে পাব গতিকে মই এইটো আমি জানো আজিকালি মানুহে মানে মূল্যৰ হেৰি নকৰে মানুহে মানে ভাল বস্তুটো পাব ভাল বস্তু বিচাৰে সেইকাৰণে আমাৰ ইয়াত দুজন আহে বা দুজন আহিব তেওঁ এইটো ভাবিয়েই আহিব যে মই হেৰি নিবিচাৰোঁ মই কম মূল্যৰ বস্তুটো বিচৰা নাই মই ভালটোহে বিচাৰি আছোঁ এইটোৱে কথা এইটোৱে মেইন কথা হ'ল আজিকালি মানুহৰ হাতত টকা পইচা আছে মানুহে প্ৰত্যেকেই কোৱান্টিটিটো নিবিচাৰে মানুহে সামানটো বিচাৰে যাতে ভাল হ'লে লাগিলে কমকৈ নিব ভাল বস্তু নিব সেইকাৰণে আপোনালোকে এইখন মছলা দোকানৰ পৰা যদি মছলাখিনি নিয়ে এবাৰ যদি নি পেলাই খায় আকৌ এইখন দোকানত আপোনালোকৰ আহিব লাগিব গতিকে এইখিনিয়ে আছিল সকলোৱে ভালে থাকক সুস্থ থাকক জয় ধন্যবাদ